আজি টিংখাং শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে অৰুণাচল পাছিঘাট চাওঁ বুলি ৰাওনা হৈছে। ইয়াতে আমি অভাজনো আহিছোঁ। আপোনালোকক পাছিঘাটৰ বিভিন্ন ঝলক দেখুৱাবলৈ চেষ্টা কৰিম। টঙানী পাইছোঁহি। এয়া গাড়ীখন অলপমান আমনি কৰাত অলপ বনাই মেলি লোৱা হৈছে। অহা যোৱা ক্ষেত্ৰত তেনেকুৱা হয় কেতিয়াবা। টঙানী এডোখৰ বগীবিল দলং পাৰ হৈ পিনি টঙানী পাইছোঁহি। হয়, এইডোখৰ দেখাবলৈ চেষ্টা কৰিছোঁ অকণমান। ধেমাজি ড্ৰাইভাৰৰ ওচৰত বহি লৈছোঁ। এতিয়া এইডোখৰ দেখাবলৈ চেষ্টা কৰিছোঁ। গৈ আছোঁ আমি এতিয়া টেঙানী ষ্টেচন পাৰ হৈছোঁ। জোনাই পাইছোঁহি। জোনাই সোমাই এতিয়া অৰুণাচল সোমাইছোঁ। এয়া অৰুণাচল সোমাইছোঁ। ইয়াৰ পৰা প্ৰায় 39 কিলোমিটাৰমান হ'ব। কমলা কেনেকৈ লৈছা? কমলা দিয়া। কমলা এইটো 100, এইটো 50 দিয়া। এয়া 1 কিলো দিয়া। কমলা টেঙা লৈছোঁ। কি নাম তোমাৰ? নাম কি নাম? আনামৰ পৰা কমলা টেঙা লৈছোঁ। কিলো 50 টকাকৈ লৈছোঁ। ল'বলৈ চেষ্টা কৰিছে। এয়া জোনাই সোমাইছোঁ। এয়া জোনাই ना कोई बात नहीं। ये 1 किलो दीजिए ना। 1 किलो नहीं है हम लोग का, बात नहीं है इसका। वैसा है। हाँ, ये ऐसा इसका যিহেতু অৰুণাচলত সোমাবলৈ পাছ ল'বলগীয়া হয়, সেইকাৰণে আমাৰ সতীৰ্থ বন্ধুসকলে পাছ লৈছে। এতিয়া ইয়াৰ পাছতে আমি পুনৰ গাড়ীত উঠি আমি আমাৰ লক্ষ্য স্থানলৈ গতি কৰিম। পাছিঘাট পাওঁ হৈছেহি। পাছিঘাটৰ মনোৰম দৃশ্যই আমাৰ হাত বাউলি মাতিছে। বন্ধুসকল, এই পাছিঘাট পাওঁ হৈছেহি আমাৰ। কিছুবৰ পাছত আমি পাছিঘাট পামহি। মোৰ সৰু পুত্ৰ শ্যাম সুন্দৰ বন্ধুৱে মৃন্ময়ৰ লগত অলপ মত বিনিময় কৰিছোঁ। আমি পাছিঘাটলৈ আহিছোঁ এতিয়া দেউতাৰ লগত। আমাৰ সৰু পুত্ৰ শ্যাম সুন্দৰৰ বন্ধুৱেক মৃন্ময় তীৰ্থ বন্ধু কেইজন দেখুৱাইছোঁ। কিছু সুখে দুখে একেলগতে জীৱনটো পাৰ কৰা প্ৰতিশ্ৰুতিয়ে সতীৰ্থ বন্ধু এই গোলাপ আৰু প্ৰকাশ গগৈ দুইজনকো এটা সুন্দৰ এটা অনুভৱ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।